আহক একবাৰ ৰঙাটাপু যোনখন মুভি আহি আছে সেইখনৰ একবাৰ ট্ৰেইলাৰটো চাই লওঁ। বুৰঞ্জীৰ বুকুত হেৰাই যোৱা কিছু কথা দশকৰ এক কলা অধ্যায়। এয়া কাহিনী ৰূপালী, মালা, মৰম আৰু ৰাফিজাৰ। আর কতদিন এরকম অত্যাচার সহ্য করো? এয়া কাহিনী জীৱন আৰু যুদ্ধৰ। সত্য আৰু অসত্যৰ। কাহিনী এয়া আপোনাৰ আমাৰ সহজ সৰল চহা সমাজৰ। চাৰিগৰাকী নাৰীৰ সহ্য, ধৈৰ্য, সাহস আৰু ত্যাগৰ হৃদয় কঁপাই যোৱা এটা তেজে ধোৱা কাহিনী। ৰঙাটাপু 1982। ট্ৰেইলাৰটো চাই নিশ্চয় ভাল লাগিছে। মুভিখন নিশ্চয় বহুত ভাল হ'ব আৰু সকলো অসমবাসীকে জনাওঁ যে এই মুভিখন চাওক। মুভিখন চাই আমাৰ যোনটো কমাৰ্চিয়েলি এখন ছাকচেছফুল মুভি বনাওক। যিহেতু আমাৰ অসমীয়া মুভিবোৰ ভাৰতত আমাৰ প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা নাই, তো আমি আমাৰ অসমত ভালদৰে কমাৰ্চিয়েলি যদি আমি ভালদৰে এক দেখাব পাৰোঁ যে আমাৰ অসমীয়া মুভিও এক কমাৰ্চিয়েলি ছাকচেছফুল মুভি হ'ব পাৰে, তো এনেদৰে কৰিলেহে আমাৰ আমি ভাৰতত বিশেষকৈ অসমীয়া মুভিবিলাকক আমি ভাৰতত এক কম্পেয়াৰ কৰিব বা আমাৰ ভাৰতৰ যি আমাৰ ইণ্ডাষ্ট্ৰি আছে, আমাৰ ইণ্ডাষ্ট্ৰিৰ লগত আমি খোজ মিলাব পাৰিম। তো আৰু এক অনুৰোধ থাকিল যে এই মুভিখন চাই যে আমাৰ যোনটো পুৰণা এক হেট্ৰেড হৈ আছিল সেই সময়ত, সেই হেট্ৰেড ফিলটো আহি নাযাওক। যিহেতু কাশ্মীৰ ফাইল মুভিখন চাই এটা হেট্ৰেড ফিল আহিছিলে আমাৰ, সেই ফিলিংটো যে আকৌ পুনৰ জাগি নুঠে তেনেকুৱা ধৰণে, তো সেইটো আহ্বান জনাম। আৰু লগতে মুভিখন সকলোকে চাবলৈ আহ্বান জনাইছোঁ। নিশ্চয় সুন্দৰ মুভি হ'ব আৰু এখন মুভি হিচাপে চাব সকলোৱে ইয়াক। আৰু কমাৰ্চিয়েলি এখন ছাকচেছফুল কৰিবলৈ মই সকলোকে অনুৰোধ জনাম। আৰু জনাম যে এই যোনসকল ইয়াত আমাৰ অসমীয়া যোনটো মুভিৰ ইণ্ডাষ্ট্ৰিৰ লগত জড়িত লোক আছে, তেখেতসকলে যাৰ এনেধৰণৰ মুভি বনাবলৈ আৰু উৎসাহ পায় বা আমাৰ কমাৰ্চিয়েলি এখন ছাকচেছফুল মুভি আমাৰ এক ইণ্ডাষ্ট্ৰিৰ যোনবিলাক প্ৰয়োজনীয়তা আছে কমাৰ্চিয়েলি ছাকচেছফুল হোৱা, সেইবোৰৰ বাবে মানুহে ওলাই আহক আৰু মুভিখন চাবৰ বাবে মই জনাওঁ। আৰু ময়ো চাব যাম মুভিখন আৰু চাই পিনে মই তাৰ ৰিভিউ দিম। তো সেয়ে আকৌ জনাব বিচাৰিম যে মুভিখন একবাৰ সকলোৱে চাওক। আৰু সকলো অভিনেতা অভিনেত্ৰী আৰু ডাইৰেক্টৰ আৰু প্ৰডিউচাৰক মই আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ আৰু আশা ৰাখিছোঁ যে এই মুভিখন কমাৰ্চিয়েলি ছাকচেছফুল হ'ব।